बिराद मोजां सोलिगासिनो दङ जेरावबो बिपिएफल' बेलेगथ' जोङो नुनो मोनाखै गासिबो जोंना बिटिसिआव दा बिपिएफ बाहेरा आरो बेलेग दल गैया बायदिसो जोङो मोनदों आरो दिनैनि बे हाबाफारियाव जों रायजोफोरा लोब लोब फैनानै गासिबो बिपिएफआवनो जइन जाजोबदों आरो बे समस्थियाव जोंना क'क्राझार 3 नं क'क्राझार समस्थियाव जोंना मानगोनां बायद' सेउलि महिलारि डांगरियानि बिथाङा भिक्ट्रि होननानै डिक्लेयार खालामनो हागोन आरोखि बे एकदम क्लियारखा মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ বাইদেউ কোকৰাঝাৰ সমষ্টিৰ পৰা মাননীয় আমাৰ সেউলি মহিলাৰী ডাঙৰীয়ানী তেখেতক আমি ইতিমধ্যে ক'ব পাৰোঁ যে বিপুলতকৈ বিপুল ভোটত আমি তেখেতক জয়যুক্ত কৰাই লৈ যাব পাৰোঁ বুলি ইতিমধ্যে প্ৰমাণিত হৈছে আৰু মই বিৰোধী দলক আহ্বানহে জনাইছোঁ আপোনালোকে পাৰিলে ৰেষ্ট লওক এইবাৰ হ'ব আৰু জোৰ যিমান দিলেও আৰু নোৱাৰে এইবাৰ বিপিএফৰ জয় আৰু মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বাধীন বিটিচি চৰকাৰ হোৱাৰ পিছতে এতিয়া ৰাইজে বিপিএফ মুখী হৈছে আৰু আমাৰ এনডিএ হিচাপে 15টা যিটো প্ৰাৰ্থী এই 15টা প্ৰাৰ্থীয়ে আমি এবছলুটলি আমি অসম চৰকাৰ বনোৱাত বিটিচিৰ পৰা আমি পঠাই যাবলৈ আমি সক্ষম হৈ আছোঁ আৰু মই অন্তত এইটো ক'ব লাগিব যে বাইদেউ আমাৰ শ্ৰীমতী সেউলি মহিলাৰী ডাঙৰীয়ানী বিটিচিৰ এজন আমাৰ ৰক্ষা কৱচ বুলি ক'ব লাগিব বাইদেউ তেখেত অহাৰ লগে লগে এতিয়া বিটিচিত এটা সুন্দৰ পৰিৱেশ হৈছে বিটিচি যিমান শক্তিশালী আছিল তাতকৈ আৰু শক্তিশালী আৰু এটা সেফ গাৰ্ডৰ এন্টি ভাইৰাছৰ এটা মানে এটা পৰিৱেশ যিমান ভাল বেয়া যিমান যি আছে বেয়া বস্তুবোৰ আঁতৰি গৈছে এতিয়া ভাল বস্তু এতিয়া আমাৰ বিটিচিত অথবা বড়োলেণ্ডত আগমন হৈছে আৰু নিশ্চিতভাৱে আমি সুখী হৈছোঁ তেখেত আজি আমাৰ কোকৰাঝাৰৰ পৰা এমএলএ হয় যেতিয়া যাব অসম চৰকাৰত আমি এইটোৱে আহ্বান জনাম যে কেৱল তেখেতক এমএলএ মাত্ৰ নহয় অসম চৰকাৰৰ এজনী কেবিনেট মৰ্যাদাৰ মন্ত্ৰী যাতে দিয়ে তাকো আমি আহ্বান জনাইছোঁ বিৰোধী দলৰ এক্সিষ্টিং এমএলএ লৰেন্স ইছলাৰী তেখেতেও প্ৰচাৰ চলাই আছে গাঁৱে গাঁৱে কি ক'ব তেখেতৰ নহ'ব এইবাৰ নোৱাৰে তেখেতক মই আহ্বানে জনাম আৰু কি বেয়া শব্দ দি ক'ম আৰু হয় না নহয় আগৰ পৰাই চিনা জানা মানুহ তেখেতকতো আমি এইটোৱে ক'ব বিচাৰিছোঁ পাৰিলে এতিয়া আৰু চাইলেণ্ট হৈ বহাই ভাল এনে টকা পইচা বা এনে সময় নষ্ট কৰি লাভ নাই মইতো এইটোও কওঁ আজিৰ দিনত দেখিছে ইউপিপিএলৰ ভাল নেতা বিপিএফ দলত যোগদান কৰিছে মই তেখেতকো আহ্বান জনাইছোঁ এইবিলাক বাদ দিয়ক আৰু আহক বিপিএফত যোগদান কৰক ধুনীয়াকৈ আমাৰ মাজত আহি পেলাই সমিল মিলে আমি একেলগে বিপিএফ কৰিম আৰু বিটিচি অথবা বড়োলেণ্ড অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰিম সেইটোহে মই ক'ম 100% আশাবাদী আৰু বাইদেউৰ একেবাৰে মানে হাইয়েষ্ট ভোটত যদি জিতে বিটিচিত চবতকৈ এইটো সমষ্টিত আমি দেখা পাইছোঁ যে চবতকৈ হাইয়েষ্ট ভোটত আমাৰ প্ৰাৰ্থী জিতিবলৈ গৈ আছে আজি প্ৰায় 150তকৈ বেছি যোগদান হৈছে মাৰ্কেটত আমি গামছা বিচাৰি গৈছোঁ বজাৰত মানে গামছাৰ অভাৱ হৈ গৈছে এতিয়া গামছাই নাই এই যে মই কোৱা কথা নহয় যে এই যে ৰাইজে কৈ আছে গামছা বিচাৰি হাইৰাণ হৈ কৰবাৰ পৰাহে আনিব লগা হ'ল তাৰমানে ইমান জইনিং বিটিচি তেতিয়া কেৱল বিপিএফতে জইনিং আৰণায়ো এতিয়া মানে খুব আমি বজাৰত নোপোৱা নিচিনা হৈ আছোঁ আৰু আমি চবতকৈ এটা ভাল আমাৰ বিপিএফ দলত মাননীয় চিফ আমাৰ বিটিচিৰ প্ৰমুখ হাগ্ৰামা মহিলাৰী ছাৰে আমি স্পেচিয়েলি বিপিএফ ৱৰ্কাৰ হিচাপে আমি তেখেতক ধন্যবাদ এইটো কাৰণে জনাব বিচাৰিছোঁ যে আমাৰ যুৱ প্ৰজন্ম যুৱক হওক যুৱতীসকলক যেনেকৈ পলিটিক্সত তেখেতে এনকাৰেজ কৰিছে সমাজ সেৱাৰ কাৰণে তেখেতে যেনেকৈ এনকাৰেজ কৰিছে নতুন প্ৰজন্ম নতুন যুৱতীসকল এতিয়া মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ লগত শক্তিশালীভাৱে ওলাই আহিছে বহুতে ক'ব খোজে কিবা জেনজি আজিৰ দিনত মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ সহাত হৈ আছে আৰু কি ক'ব আৰু থেংক ইউ